গাইজ গুড মৰ্ণিং। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই ঘৰৰ পৰা। আৰু আজি বিশ্বকৰ্মা পূজা মই একদম পূৰা ৰাতিপুৱাই উঠি গাড়ী চাড়ী ধুই ল'লোঁ। এইখন দেখিছে গাড়ী, এয়া দেখিছে নহয় গাড়ী এখন পূৰা মালা চালা এয়া লগাই ল'লোঁ, দেখিছে নহয় এয়া মালা। আৰু মই এতিয়া ডিউটিলৈ ওলাই আছোঁ আৰু ডিউটিলৈ যাম আৰু এতিয়া। আৰু ডিউটিত গৈ দেখাম কি কৰোঁ আজি অফিচত গৈ, আৰু আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু আপোনালোকক মানে বিশ্বকৰ্মা পূজা আজি শুভেচ্ছা জনালোঁ। আৰু কি কৰোঁ মই দেখাই থাকিম বাৰু। আৰু ইয়াত দেখিছে এইটো কলপাত চলপাত লৈ লৈছোঁ। ইয়াত বুট আছে আৰু এইটো মগু আছে। অফিচতে অলপ নিয়ম চিয়ম কৰিব লাগিব, আৰু এতিয়া এইকেইটা পূৰা লৈ যাব লাগিব। এইকেইটা আনি কেনে বাইকত পূৰা উঠাই দিওঁগৈ বাইকত, আৰু বাইকত উঠাই পানি যাম আৰু লাহেকৈ। এতিয়া ৰখি আছে চাগে এইফালে, বাইকত এইকেইটা ওলমাই লওঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আপোনালোকক দেখাই থাকিম কি দেখাব পাৰোঁ, চাই থাকিব। ত' গাইজ আমি গৈ আছোঁ এতিয়া বৰপথাৰ, আৰু বৰপথাৰ মোৰ অফিচলৈ গৈ আছোঁ। আৰু মোৰ লগত আৰু এই দুটা আহিছে, ককচেল দুটা আহিছে। ককচেল দুটা ইয়াতে লগ পালোঁ, একদম মানে বাইকত উঠি লৈছে তাতে। আৰু আপোনালোকক দেখাই আছোঁ আজি বিশ্বকৰ্মা বুলি কি দেখাব পাৰোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ব'লকচোন এতিয়া যাওঁ যিহেতু অফিচলৈ, আৰু অফিচত গৈ দেখাই আছোঁ। আজি অফিচত নিয়ম এটা কৰিম, আৰু সেইকাৰণে দেখামগৈ আপোনালোকক। ব'লক অফিচটোও দেখাম এইফালে। আহি এতিয়া অফিচ পাই গ'লোহি। আৰু অফিচত দেখিছে এয়া আপোনালোকৰ কামবোৰ এতিয়া কৰি আছে। আৰু আমাৰ এইজন দেখিছে নহয় পূৰা মিচিকিয়া হাঁহি মাৰি আছে। আৰু এইফালে নাদাই পূৰা নাৰিকল কাটি আছে। আৰু এইফালে আমাৰ ছাৰ এজন, আৰু এইফালে এইটো দত্ত, এইফালে ফুকন, আৰু বাকীবোৰক দেখাই আছোঁ বাৰু। এই আমাৰ কিস্মিত্ৰা, আৰু এইফালে আমাৰ পূজাভাগ ইয়াতে কৰা হৈছে। ফটো চটো নাই অনা, আৰু আমাৰ এনেকৈয়ে অলপ কৰি দিছোঁ, আৰু মানে নিয়মটোহে কৰিছোঁ। বাকী এইধৰণে একো কৰিব পৰা নাই। আৰু এইফালে চাওক চাকি তাকি জ্বলাই ধূপ চুপ জ্বলাই এনেকৈ পূৰা নিয়মটো কৰি থৈছোঁ। আৰু এইফালে আমাৰ এজন পূজাৰী, বৰঠাকুৰ পূজাৰী, এইয়া দেখিছে নহয় পূৰা লাজ কৰিছে, ফুট দিছে মানে পূৰা চবকে ফুট দি আছে। আমাৰ এজনে মেইন পূজাৰীজন, আৰু চাওক চবকে ফুট দি আছে তেখেতে। আৰু এইফালে আমাৰ এইফালে পূৰা কাম চলি আছে, এয়া আপোনাৰ দেখিছে। আৰু এয়া দেখিছে নহয়, আৰু এয়া নাদাই, আৰু এইটো বুট মগু ইয়াতে সোমাই আছে। আৰু এইফালে পূৰা নাৰিকল কাটি আছিলে। আৰু সকলো পূজা পাঠ কৰি এতিয়া আমি পূৰা খোৱাত ব্যস্ত হৈ আছোঁ। আৰু চবেই খোৱাত ব্যস্ত হৈ আছে, চবে নিজৰ খাই আছে। আৰু খাই কৰি চবেই, আৰু এয়া দেখিছে আমাৰ কিস্মিতাই পূৰা খাই আছে একদম ধ্যান দি। আমাৰ এজন ফুকনে পূৰা টকালি পাৰি আছে খাই। আৰু এইজন দেখিছে নহয় পূৰা দি আছে। আৰু এইফালে দেখিছে নহয় পূৰা চুবাই আছে। আৰু আমাৰ এজনে এয়া দেখিছে নহয় খাই কৰি। আৰু এতিয়া তলত আহি গ'লোঁ। তলত আমাৰ যিটো গেৰেজ আছে, সেই গেৰেজটোত পাতিছে। আৰু আমি এতিয়া ইয়াত খিচিৰি খাই আছে মানে। আৰু মই বিশেষ খোৱা নাই, মোৰ একদম খাই কৰি চবতে মানে পেট ভৰি গৈছে, সেইকাৰণে খোৱা নাই। আৰু ইহঁতি খাই আছে বাৰু, আৰু আজি খাই কৰি পূৰা পেট ভৰ্তি হৈ আছে। আৰু কি কৰিম আৰু, ইয়াত দেখিছে সেন্দুৰ চেন্দুৰ লাগি একদম পূৰা মানে অৱস্থা নাই, ফুট চুট লৈ একদম। আৰু খালোঁ, বহুততে খালোঁ, বহুতখনৰ দোকানত খালোঁ, মাতিলে। আৰু এতিয়া খাই কৰি ধুনীয়াকৈ আমাৰ কামত লাগিম। আৰু ইফালে কৰি আমাৰ অফিচটো যায় এনেকৈ ওপৰলৈ। আৰু কি ক'ম আৰু, আজি বিশ্বকৰ্মা সকলোকে শুভেচ্ছা থাকিল। আৰু আপোনালোকেও খাই কৰি আৰু বিন্দাছ থাকক। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰু আজিলৈ বাই বাই।
জয় অসম।